My dear friends, once again welcome to my YouTube channel. So my dear friends, আজি আমি আলোচনা কৰিম most important Indian GK অৰ্থাৎ বহুতৰ ৰাজ্যৰ ক্লাছৰ জ্ঞানসমূহ। তো বন্ধুসকল পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া আছো আমাৰ প্ৰথম প্ৰশ্নলৈ। প্ৰথম প্ৰশ্ন দিয়া আছে কুচিপুড়ি ইজ এ ক্লাছিকেল ড্যান্স অফ হুইচ ষ্টেট? কুচিপুড়ি কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ ক্লাছিকেল ড্যান্স। মোষ্ট ইম্পৰ্টেণ্ট হয়, গতিকে স্কিপ নকৰি গোটেইখিনি চাই থাকিব। এতিয়া নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 2 দি আছে মোহিনীঅট্টম ইজ এ ক্লাছিকেল ড্যান্স অফ হুইচ ষ্টেট? অৰ্থাৎ মোহিনীঅট্টম কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব কেৰালা ৰাজ্যৰ মোহিনীঅট্টম ধ্ৰুপদী নৃত্য। তো বন্ধুসকল এতিয়া আছে নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 3 লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 3 দি আছে ভাৰতনাট্যম ইজ এ ক্লাছিকেল ড্যান্স অফ হুইচ ষ্টেট? অৰ্থাৎ ভাৰতনাট্যম কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য? ইয়াৰ শুদ্ধ উত্তৰ হ'ব তামিলনাডু ৰাজ্যৰ ক্লাছিকেল ড্যান্স। মোষ্ট ইম্পৰ্টেণ্ট হয়, তো গতিকে আগলৈ আৰু বহুতো ইম্পৰ্টেণ্ট আছে, স্কিপ নকৰি গোটেইখিনি চাই থাকিব। কুৱেশ্যন নম্বৰ 4 লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 4 দি আছে কথাকলি ইজ এ ক্লাছিকেল ড্যান্স অফ হুইচ ষ্টেট? কথাকলি কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ল কেৰালা ৰাজ্যৰ ক্লাছিকেল ড্যান্স। তো এতিয়া আছে নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 5 লৈ আহিছোঁ। 5 দি আছে কথক ইজ এ ক্লাছিকেল ড্যান্স অফ হুইচ ষ্টেট? কথক কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য? কথক বুলি কোৱা হয় ড্যান্সটোৰ নাম। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব উত্তৰ প্ৰদেশ ৰাজ্যৰ ক্লাছিকেল ড্যান্স, উত্তৰ ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ। তো এতিয়া আছে নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 6 লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 6 দি আছে চপচৰ কোট ফেষ্টিভেল ইজ এ ট্ৰেডিশ্যনেল ফেষ্টিভেল অফ হুইচ ষ্টেট? চপচৰ কোট কোনখন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব মিজোৰাম ৰাজ্যৰ পৰম্পৰাগত উৎসৱ ফেষ্টিভেল। তো এতিয়া নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 7 লৈ আহিছোঁ। 7 দি আছে হুইচ নৰ্থ ইষ্টাৰ্ণ ষ্টেট হেজ আ মেট্ৰিয়াৰ্চিয়েল ছ'চাইটি? অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা পৰিচালিত? আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা পৰিচালিত আছে? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব মেঘালয় ৰাজ্যত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব মেঘালয় ৰাজ্যত এতিয়া মেট্ৰিয়াৰ্চিয়েল ছ'চাইটি আছে, অৰ্থাৎ মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা। তাৰপিছত আহিছোঁ নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 8 লৈ আহিছোঁ। 8 দি আছে মণিপুৰী ড্যান্স ইজ মেইনলি বেছড অন হুইচ থিম? অৰ্থাৎ মণিপুৰী নৃত্য মূলতঃ কোনটো বিষয়বস্তু আলমত গঢ়ি উঠিছে? মণিপুৰী নৃত্য মণিপুৰ ৰাজ্যৰ। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব বৈষ্ণৱ থিম অফ হিন্দুইজম, অৰ্থাৎ হিন্দু ধৰ্মৰ বৈষ্ণৱ বিষয়বস্তু। অৰ্থাৎ চমুকৈ আমি শ্ৰীকৃষ্ণ লীলা বুলিও ক'ব পাৰোঁ। পৰীক্ষাত শ্ৰীকৃষ্ণ লীলাও অপশ্যন থাকিব পাৰে, গতিকে দুটাই মনত ৰাখিব। তো এতিয়া নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন 9 দি আছে দ্য হৰ্ণবিল ফেষ্টিভেল ইন নাগালেণ্ড ইজ ডেডিকেটেড টু হুইচ এনিমেল? ইয়াতে আমি দুটা বস্তু বুজিব পালোঁ যে হৰ্ণবিল ফেষ্টিভেলটো হয় নাগালেণ্ড ৰাজ্যৰ, আৰু কৈছে কোন জন্তুৰ নামত উৎসৰ্গিত কৰা হয়। অৰ্থাৎ নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ কোনবিধ জীৱৰ নামত উৎসৰ্গিত? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ধনেশ পক্ষী। মনত ৰাখিব বন্ধুসকল, ধনেশ চৰাইৰ নামত হৰ্ণবিল উৎসৱটো পালন কৰা হয়। তো এতিয়া নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 10 লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 10 দি আছে
হোৱাট ডাজ দ্য ৱাৰ্ড মিজো মিন? মিজো শব্দৰ অৰ্থ কি? এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, বহুতো কম এক্সাম আহিছে, সকলোখিনি আহিছে, কিন্তু এইখিনি এইটোও আহিছে। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব, ইয়াৰ শুদ্ধ উত্তৰ পাহাৰৰ বাসিন্দা। মষ্ট ইম্পৰ্টেণ্ট হয় মিজো শব্দৰ অৰ্থ। তেতিয়া নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 11 লৈ আহিছোঁ। 11 দি আছে যে খাচীজ অফ মেঘালয়া বিলং টু হুইচ গ্ৰুপ? মেঘালয়ৰ খাচীয়াসকল লোকসকল কোনটো গোষ্ঠীৰ আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰটো অষ্ট্ৰলয়েড, অৰ্থাৎ অষ্ট্ৰিক জনগোষ্ঠীৰ আছিল, অষ্ট্ৰিক গোষ্ঠীৰ আছিল। মষ্ট ইম্পৰ্টেণ্ট হয়। তেতিয়া নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 12 লৈ আহিছোঁ। 12 দি আছে হু ষ্টাৰ্টেড দ্য কনষ্ট্ৰাকশ্যন অফ তলাতল ঘৰ? তলাতল ঘৰ নিৰ্মাণ কাৰ্য কোনে আৰম্ভ কৰিছিল? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহই তলাতল ঘৰৰ নিৰ্মাণ কাম আৰম্ভ কৰিছিল, স্বৰ্গদেউ ৰুদ্ৰসিংহ। তেতিয়া নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 13 লৈ আহিছোঁ। 13 দি আছে হোৱাট ইজ দ্য নেম অফ দ্য ফেমাছ বুক অন পলিটিকেল সায়েন্স ৰিটেন ইন এনচিয়েণ্ট ইণ্ডিয়া? অৰ্থাৎ প্ৰাচীন ভাৰতৰ ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি? প্ৰাচীন কালত যিখন ৰচিত হৈছিল বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম হৈছে অৰ্থশাস্ত্ৰ। আৰু এটা কথা মন কৰিব বন্ধুসকল, এনেকুৱাকৈ পৰীক্ষাত আহিব পাৰে যে অৰ্থশাস্ত্ৰৰ লিখক কোন? মনত ৰাখিব, অৰ্থশাস্ত্ৰৰ লিখক হ'ল কৌটিল্য। তেতিয়া নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 14 লৈ আহিছোঁ। 14 দি আছে টু পেইণ্টাৰ্ছ নেম দিলৱাৰ এণ্ড দোচাই আৰ এছ'চিয়েটেড উইথ হুইচ বুক? অৰ্থাৎ দিলৱাৰ আৰু দোচাই নামৰ চিত্ৰকৰ দুজন কোনখন গ্ৰন্থৰ সৈতে জড়িত আছিল? তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব হস্তিবিদ্যাৰ নৱ। মনত ৰাখিব, হস্তিবিদ্যাৰ নৱ সুকুমাৰ বৰকটাইয়ে লিখিছিল। তো এতিয়া নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 15 লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 15 দি আছে ডিউৰিং হুজ ৰেইন ডিড আজানপীৰ কাম টু আছাম? কাৰ শাসনকালত আজানপীৰ অসমলৈ আহিছিল? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰতাপ সিংহৰ ৰাজত্বকালত আজানপীৰ আমাৰ অসমলৈ আহিছিল। তেতিয়া নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 16 দি আছে ইন হুইচ ইয়াৰ ৱাজ গুৱাহাটী মেডিকেল কলেজ ইষ্টাব্লিছড? অৰ্থাৎ কোন চনত গুৱাহাটী মেডিকেল কলেজ স্থাপন হৈছিল? গুৱাহাটী মেডিকেল কলেজ চিকিৎসা মহাবিদ্যালয়। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1960 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে 1960 অন 20 ছেপ্টেম্বৰ। তেতিয়া নেক্সট কুৱেশ্যন লৈ মনত ৰাখিব 1960 চনত গুৱাহাটী মেডিকেল কলেজ স্থাপন হৈছিল। কুৱেশ্যন নম্বৰ 7 দি আছে ইন হুইচ ইয়াৰ ৱাজ দ্য শিলচৰ মেডিকেল কলেজ ইষ্টাব্লিছড? কোন চনত শিলচৰ মেডিকেল কলেজ স্থাপন হৈছিল? শিলচৰ মেডিকেল কলেজ কেতিয়া স্থাপন হৈছিল? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1968 ইন দ্য ইয়াৰ অফ 1968, অৰ্থাৎ 1968 চনত শিলচৰ মেডিকেল কলেজ স্থাপন হৈছিল। তো এতিয়া নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 18 লৈ আহিছোঁ। 18 দি আছে ইন হুইচ ইয়াৰ ৱাজ দ্য আছাম মেডিকেল কলেজ ডিব্ৰুগড় ইষ্টাব্লিছড? অৰ্থাৎ আছাম মেডিকেল কলেজখন ডিব্ৰুগড়ত অৱস্থিত। কৈছে অসম চিকিৎসা মহাবিদ্যালয় কোন চনত স্থাপন কৰা হৈছিল? অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত অৱস্থিত। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 3 নৱেম্বৰ 1947 চন। বন্ধুসকল এটা কথা মন কৰিব, অসমৰ ভিতৰতকৈ আটাইতকৈ পুৰণি অৰ্থাৎ অসমৰ ভিতৰত প্ৰথম মহাবিদ্যালয়খন হৈছে চিকিৎসা মহাবিদ্যালয়খন হৈছে এইখনে ডিব্ৰুগড়ত অৱস্থিত। অসম চিকিৎসা মহাবিদ্যালয় অসমৰ ভিতৰত প্ৰথমখন মেডিকেল কলেজ। তো এতিয়া নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 19 লৈ আহিছোঁ। 19 দি আছে দ্য ফ্ৰেজ সত্যমেৱ জয়তে ইন দ্য নেশ্যনেল এন্থেম অফ ইণ্ডিয়া ইজ টেকেন ফ্ৰম হুইচ বুক? ভাৰতীয় ৰাষ্ট্ৰীয় প্ৰতীকত থকা সত্যমেৱ জয়তে বাক্যশাৰী কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? মষ্ট ইম্পৰ্টেণ্ট হয়। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব মুণ্ডক
উপনিষদ অর্থাৎ মুণ্ডকা উপনিষদের পৰা সত্যমে জয়ত ব্যাখ্যাকাৰী লোৱা হৈছে মুণ্ডক উপনিষদ গ্ৰন্থৰ পৰা। তো এতিয়া আছে নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 20 লৈ আহিছোঁ। 20 দিয়া আছে হাউ মেনি ভাৰ্চেছ ওয়াৰ দেয়াৰ ইন দ্য নাট্যশাস্ত্ৰ অফ ভাৰতমুনি। ভাৰতমুনি নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছিল মোষ্ট ইম্পৰ্টেণ্ট হয়। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 6000 পয়েটিক ভাৰ্চেছ অৰ্থাৎ 6000টা শ্লোক আছিল 6000খন মনত ৰাখিব 6000 পয়েটিক ভাৰ্চেছ নাট্যশাস্ত্ৰ। তো এতিয়া আছে নেক্সট কুৱেশ্যন লৈ। তো বন্ধুসকল এইখিনি আছিল আজি ভিডিঅ'টো। যদি ভাল লাগিছে তেন্তে লাইক কৰিব নাপাহৰিব। এনেদৰে ৰেগুলাৰ ভিডিঅ' পাই থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বহুতো কম্পিটিটিভ এক্সামৰ বাবে মই কুৱেশ্যন আপলোড দিয়ে থাকোঁ। আৰু লগতে কমেণ্ট কৰি মই কেনে লাগিছে বন্ধু বান্ধৱীক শ্বেয়াৰ কৰক। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।